হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ খুবেই এটা টেষ্টি মাছৰ জোলৰ ৰেচিপি। ইয়াৰ বাবে মই 4 পিচ মাছ লৈছোঁ। মাছৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। লগতে মই 4টা মিডিয়াম সাইজৰ বিলাহী এনেদৰে টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। ইয়াৰ লগতে এটা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছোঁ। লগতে এটা মিডিয়াম সাইজৰ পিঁয়াজো এনেকৈ কাটি লৈছোঁ। লগতে কেইটামান পাঁচফোৰণৰ গুটি আৰু কেইটামান শুকান জলকীয়া লৈছোঁ। মছলাৰ কাৰণে সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এচামুচ ৰেড চিলি পাউডাৰ লৈছোঁ আৰু অলপমান ধনিয়াৰ পাত লৈছোঁ। এতিয়া কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই নিমখ হালধি সানি প্ৰথমতে মাছকেইপিচ ফ্ৰাই কৰি ল'ম। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব আৰু এনেদৰে যদি বনোৱা নাই তেনেহ'লে এবাৰ এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। মাছকেইপিচ ফ্ৰাই কৰা হৈ গৈছে আৰু মই এতিয়া একেপিচ নমাই ল'লোঁ আৰু একেখিনি তেলতে মই শুকান জলকীয়া আৰু পাঁচফোৰণখিনি দি লৈছোঁ। ইয়াৰ লগতে কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনিৰ পৰা ৰঙচুৱা কালাৰ অহালৈকে ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে আৰু ইয়াত মই এতিয়া কাটি লোৱা বিলাহীখিনি দি ল'ম আৰু বিলাহীখিনি এতিয়া ভালদৰে সিজালৈকে ভাজি ল'ম। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ আৰু লগতে অলপমান হালধি পাউডাৰ দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু এতিয়া বিলাহীখিনি ভালদৰে সিজিবলৈ কাৰণে ৰাখি দিম। এয়া চাওক, বিলাহীখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আৰু এইখিনি মই ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। আৰু ইয়াৰ লগতে কাটি লোৱা আলুটো দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি অলপমান সময়ৰ কাৰণে ভাজি লৈছোঁ। ইয়াত এতিয়া মছলাখিনি দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি পুনৰ ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে আৰু ইয়াত মই এতিয়া এগিলাচ পানী দি লৈছোঁ আৰু এতিয়া ভালদৰে সিজিবলৈ কাৰণে ৰাখি দিম। এয়া চাওক, লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আৰু মই ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। এইখিনি এতিয়া পুনৰ 10-15 মিনিট সময়ৰ কাৰণে ভালদৰে আকৌ সিজিবলৈ দিম।
এয়া চাওক আলুখিনি সিজিবলৈ আৰম্ভ কৰিছে আৰু ভালদৰে গোটেইখিনি সিজি আহিছে আৰু ইয়াত মই এতিয়া ফ্ৰাই কৰি লোৱা মাছকেইপিচ দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি এনেদৰে মিক্স কৰি দিছোঁ আৰু ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি পানী ব্যৱহাৰ কৰিছোঁ পানীৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব আৰু এতিয়া ভালদৰে গোটেইখিনি উতলিবলৈ দিম এয়া চাওক আমাৰ মাছৰ জোলখন ৰেডি হৈ গৈছে আৰু ইয়াৰ লগতে মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু শেষত ধনিয়া পাতখিনি এনেদৰে দি ল'লোঁ আশা কৰিলোঁ আপোনালোকে এই ৰেচিপিটো ভাল পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব